প্ৰিয় বন্ধু বান্ধৱীসকল, আজি বিবাহৰ কিছু দৃশ্যাংশ আপোনালোকলৈ লৈ আহিছোঁ আৰু ডিমকে বহুত দিনে পাৰ হৈ গ'ল। কইনাও একেবাৰে পুৰণিয়ে হ'ল, তথাপিও সাঁচি যে থৈছোঁ ভিডিঅ' ক্লিপবোৰ, সেইকাৰণে আপোনালোকৰ সৈতে শ্বেয়াৰ নকৰাকৈ নোৱাৰিলোঁ আৰু বিশেষকৈ স্মৃতি চিনস্বৰূপেও থাকি যায় দিয়কচোন। সেইকাৰণে আহকচোন তেন্তে ভিডিঅ'টো উপভোগ কৰোঁ। কাৰ বিয়া কোৱা হোৱাই নাই নহয়। মানুহজনৰ দদাইদেউকৰ ল'ৰা নয়নৰ বিয়া। কইনা গুৱাহাটীৰ হয়। যিহেতু কইনাঘৰ দূৰণিবতীয়া, সেইকাৰণে বিয়াখন কেইবাদিনীয়াও হ'ল। একেবাৰে পানী তোলা অনুষ্ঠানৰ পৰা অভ্যৰ্থনা অনুষ্ঠানলৈকে কেইবাদিনীয়াও হ'ল। এয়া আইতাকো দেখুওৱা হৈছে বস্তুবোৰ, আৰু আমাৰ কুঁহিও খুৰী আইতাৰ কোচত টোপনি গৈ আছে। এয়া হ'ল দৰাক মূৰত তেল দিয়াৰ দিনা। এয়া দেউতাৰ ৩ নম্বৰ গৰাকী ভনীয়েক ডিগবৈৰ অমীয়া পেহী। মূৰত তেল দিয়াৰ দুদিনৰ পিছত দৰা এয়া কইনা আনিবলৈ ওলাইছে। দৰা গাড়ী পিছে পিছে এয়া দৰাৰ লগত যোৱা সকলো বাছত উঠিছেগৈ বৰযাত্ৰীসকল, আৰু তেওঁলোকৰ যাত্ৰা আৰম্ভ কৰিবলৈ লৈছে। আৰু লগতে কেইকপিমান মই ফটোও তুলি ল'লোঁ, মানুহজনে ফটো তুলি দিলে। এয়া আৰু বাছত উঠি ফটো তুলিলোঁ আৰু বৰযাত্ৰীসকলক শুভেচ্ছা জনালোঁ। এয়া আমাৰ গাঁৱৰ খুৰীহঁতৰ লগত একপি তুলি ল'লোঁ, আৰু এয়া কুঁহিৰ সৈতে এনেকৈ আৰু দিনটো। এয়া জুলি পেহীৰ কোচত আমাৰ কুঁহি। এয়া সকলোৱে অলপমান কথা পাতিলোঁ আৰু তেওঁলোকক বিদায় জনালোঁ। এয়া দৰা আহি পোৱাৰ দিনা সকলোৱে বাট চাই আছোঁ, আৰু সকলোৱে এডাল নঙলা লৈ আগভেটা দিবলৈ সাজু হৈ আছে। তেওঁলোকক হেনো মাননি বিচাৰিব, আৰু লগতে সেয়া ডুপ্লিকেট ৰিপৰ্টাৰো ৰেডি হৈ আছে। এয়া মাহীয়েক, দৰাৰ মাহীয়েক। মুঠতে দৰাৰ লগত যোৱা কাকো ভিতৰলৈ যাবলৈ দিয়া হোৱা নাই। এতিয়া মাকৰ পিছতে ভায়েক আৰু ভিনীয়েকৰ পাল।
বৰযাত্ৰীসকলৰ পিছতে এয়া দৰা কইনা গাড়ী আহি উপস্থিত হৈছেহি আৰু সকলোৱে আদৰিবলৈ এয়া হ'ল কইনাৰ ভনীয়েকে এয়া শৰাই দিবলৈ আগবাঢ়ি আহিছে। কইনা আগোচা আৰু মাননি দিয়া এইবোৰ সকলো হৈ গ'ল। তাৰ পিছতে এয়া খুৰীয়ে তেওঁলোকক ভিতৰলৈ আদৰি আনিছে। পিছদিনাখন আমাৰ কুঁহিয়ে নতুন খুৰীয়েকক চাবলৈ গৈছে। এয়া খুৰীয়েকৰ কোলাত শুই একেবাৰে কথা পতাত ব্যস্ত। দুদিনৰ পিছতে কইনা এয়া ৰেডি হৈছে অভ্যৰ্থনা অনুষ্ঠানৰ কাৰণে। দিনত বৰ বিশেষ মানুহ হোৱা নাছিল, এনেকৈ আৰু ওচৰৰ বা ঘৰৰ মানুহখিনি হৈছে আৰু তাৰপিছত আকৌ ৰাতিলেহে মানুহবোৰৰ ভিৰ হৈছে। এয়া জিন্তি বাইদেউ আৰু এয়া বিন্তি খুৰী, এয়া ভণ্টি আৰু ওচৰৰ এয়া তেনেকৈ আৰু মানুহ বিশেষ হোৱা নাই। আপোনালোকক মই দেখুৱাই যাম ৰাতিলৈকে। মৰম খানি দিম তোমাৰে দেহত আঁকি
পদক ইয়াৰে কোনত ভৈৰম তোমাৰে দি আইতাৰ সৈতে হোৱা দৰা কইনাৰ ফটো ছেশ্যন চলি আছে। এয়া লুনা আমাৰ কুঁহিক লৈ বহি আছে, আমাৰ ডাঙৰ পেহীৰ বোৱাৰী, আৰু সৌফালে পেহীৰ ছোৱালী, পেহী, মা, ডাঙৰ পেহী আৰু দেউতাও বহি আছে, গ্ৰীণ কালাৰ চাৰ্ট পিন্ধি আছে। আৰু এয়া মানুহজন খোৱাত এতিয়া খাবৰ কাৰণে বহিছে, আৰু ঘৰৰ মানুহখিনি এয়া মামন কৰি, এয়া ভণ্টিৰ ছোৱালী আৰু ইজনী ভণ্টি। খাইছে ন? খুৰীয়ে ভণ্টি ফটো উঠিবৰ কাৰণে মাতিছে দৰা কইনাৰ লগত। এয়া ফটো উঠিছে। তাৰপিছতে দিনৰ দৃশ্য ইমানেই আৰু। ৰামধেনু সাতুৰঙি ৰঙেৰে বুকুতে বিয়পা অভিমানী দাৰে কিনো কৈ গোপনে তুমিও শুনা না নীৰৱে বহেমিয়া মনতে স্মৃতিবোৰ সাঁচিছো আঁকোৱালি লোৱা চৌপাশে প্ৰহেলিকা হৈ মোৰে কাষলৈ অহা এবাৰ খোজে খোজে থাকিব মৰম উশাহ নামিছে বুকু কঁপিছে তোমাকে দেখি দুটি নয়নৰ কি যে সৰম তুমি মোৰ মই তোমাৰ এক হৈ ৰম সদায় তুমি মোৰ মই তোমাৰ এক হৈ ৰম সদায় तुम्हारे नाम सिंहरे तुम्हार समान हब তুমি জানো বুজানে অবুজন হিয়াতে তোমার কাহিনী ভাল পাওঁ বুলি এবাৰ কোৱা হবানে সাৰথি সপোনৰে সুৰভি হাততে হাত ধৰি
সপোনতো পৃথকতো তুমি জানা হেজাৰৰে মাজতে মই তোমাকে বাচিম চাবা সপোনতো পৃথকতো তুমি জানা হেজাৰৰে মাজতে মই তোমাকে বাচিম চাবা Mas, aí dia. মই এক হৈ ৰম সদায় মোৰ শেষ উশাহ তোমাতে লীন নিশাহে তুমি আকাশে বতাহে তুমি আছা জনমে জনমে তুমি জীবনে মরণে তুমি হাসি রখা মোরে কবিতা উশাহে নিশাহে তুমি আকাশে বতাহে তুমি আছা মোৰ হৃদয় ৰামধেনু সাতুৰঙী ৰঙেৰে বুকুতে বিয়পা অভিমানী যাৰে কিনো কৈ গোপনে তুমিও শুনা না নীৰৱে বহিমীয়া মনতে স্মৃতিবোৰ সাঁচিছো আঁকোৱালি লোৱা না চৌপাশে প্ৰহেলিকা হৈ মোৰে কাষলৈ আহা নাই এবাৰ খোজে খোজে কেনেকুৱা পাইছে টেষ্টি নে টিপ টপ দিয়ক উশাহ নামিছে বুকু কঁপিছে তোমাকে দেখি দুটি মন কি যে